আজি আমি কথা পাতিম যিসকল OBC কেটেগৰীৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপৰ অনলাইন আহি গৈছে আপোনালোকে কেনেকৈ অনলাইন কৰিব লাগিব সেই বিষয়ে মই জনাম সো যদিহে মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু যদিহে ভিডিওটো ভাল লাগে তেনেহলে আপোনালোকে লাইক কৰি দিব আৰু আপোনালোকৰ নিজৰ মোবাইলেৰে আপোনালোকে এই যেটো স্কলাৰশ্বিপৰ যেটো আপোনালোকৰ ফৰ্ম আছে আপোনালোকে সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব পাৰিব সো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লব আৰু তাত আপোনালোকে NSP বুলি সাৰ্চ কৰি দিব তাত আপোনালোকে প্ৰথমতে যিটো ওয়েবসাইট পাব আপোনালোকে সেইটোৱে আপোনালোকৰ স্কলাৰশ্বিপৰ অফিচিয়েল ওয়েবসাইট আপোনালোকৰ স্কলাৰশ্বিপৰ সকলোবোৰ কাম ইয়াতে হয় সো এইটোত আপোনালোকে সোমাই যাব আৰু আপোনালোকে এনেকুৱা কৰি দেখা পাব আপোনালোকে ইয়াত স্কলাৰশ্বিপৰ অনলাইন কৰিবলৈ হলে আপোনালোকে প্ৰথমতে মোবাইলটো আপোনালোকে ডেস্কটপ সেট কৰি লব ইয়াত মই ডেস্কটপ সেট কৰিলে আপোনালোকক দেখা দিছো আপোনালোকৰ এনেকুৱা হৈ আহিব তাত আপোনালোকে প্ৰথমতে ইয়াৰ ওপৰত দেখা পাইছে লগইন আৰু নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে যদি হে ফ্ৰেছাৰ হয় আপোনালোকে ইয়াত নিউ ৰেজিষ্ট্ৰেচনত যাব লাগিব মই ইয়াত নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিছো তাৰ পিছত আপোনালোকে এনেকুৱা কৈ দেখা পাইছে আপোনালোকৰ এইবোৰ হাউ টু এপ্লাই আপোনালোকৰ কেনেকৈ ফ্ৰেছাৰ ষ্টুডেণ্টৰ বাবে আপোনালোকৰ সকলোবোৰ ইয়াত গাইডলাইন দিয়া আছে আপোনালোকৰ যদি সময় হয় আপোনালোকে এই সকলোবোৰ পঢ়ি লৈ আপোনালোকে ভালদৰে চাই লব আপোনালোকৰ প্ৰথমতে ডেট অফ বাৰ্থ লাগিব ষ্টেট ডোমিসাইল আপোনালোকৰ স্কলাৰশ্বিপৰ কেটেগৰী আপোনালোকে ST হয় না OBC হয় আপোনালোকৰ হেতু তাৰ পিছত আপোনালোকৰ নাম মোবাইল নাম্বাৰ ইমেইল আইডি যদিহে আছে লাগিব আৰু আপোনালোকৰ বেংকৰ একাউণ্ট লাগিব সো বেংকৰ একাউণ্টটো আপোনালোকে ফটো মাৰি লৈ ল'ব আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো আপোনালোকৰ লাগিব তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে তলত আপোনালোকে এই তিনটাতে আপোনালোকে ক্লিক কৰি দিব লাগিব তাৰ পিছত আপোনালোকে কন্টিনিউ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ আহিব তাৰ পিছত আপোনালোকে ইয়াত দেখা যায় ফ্ৰেছাৰ ৰেজিষ্ট্ৰেচনত আপোনালোকে ইয়াত সিলেক্ট আপোনালোকে ইয়াত ষ্টেটখন সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ স্কলাৰশ্বিপ কেটেগৰী আপোনালোকৰ এইটো প্ৰি মেট্ৰিক হলে আপোনালোকৰ ক্লাছ 10 ৰ তলত হয় আপোনালোকে পোষ্ট মেট্ৰিক কৰি ল'ব যদি আপোনালোকে মেট্ৰিক পাছ কৰাৰ ওপৰত কৰি আছে আৰু আপোনালোকৰ ইয়াত নেম অফ ষ্টুডেণ্ট আপোনালোকৰ ষ্টুডেণ্টজনৰ আপোনালোকৰ নাম ইয়াত বহাই দিব মই ইয়াত নামটো বহাই দি আছো সো আপোনালোকে ভিডিওটো হেকলৈ চাই যাওক আপোনালোকে ভিডিওটো হেকলৈ চালে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকৰ নিজৰটো এপ্লাই কৰি ল'ব পাৰিব সো তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে স্কিম টাইপ বুলি আপোনালোকে এটা দেখা পাব তাত আপোনালোকে স্কলাৰশ্বিপ স্কিম আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো আপোনালোকৰ যিমান ডেট অফ বাৰ্থ হয় আপোনালোকে সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰোঁতে মনত ৰাখিব যাতে আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছিল আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখনত যি ডেট অফ বাৰ্থ আছে আপোনালোকে সেইটো হে ইয়াত বহাই দিব সো মই ইয়াত ডেট অফ বাৰ্থটো বহা হৈ গৈছে তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাৰ তলতে আপোনালোকে দেখা পাইছে মোবাইল নম্বৰ আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে বহাই দিব সো মই ইয়াত মোবাইল নাম্বাৰটো বহাই দিম মোৰ মোবাইল নাম্বাৰটো ইয়াত বহাই দিছো মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ জেন্ডাৰটো চুজ কৰি ল'ব তাৰ পিছত ইমেইল আইডি যদিহে আছে দিব আৰু যদিহে নাই ইয়াত প্ৰয়োজন নাই দিয়াৰ তাৰ পিছত আপোনালোকে বেংক IFSC কোডটো আপোনালোকে ইয়াত বহাই দিব মই ইয়াত বেংক IFSC কোডটো ইয়াত বহাই আছো আপোনালোকে এটা কথা মনত ৰাখিব যে বেংক IFSC কোডটো আপোনালোকে ডাবল বহাব লাগিব এবাৰ কনফাৰ্ম কৰি আপোনালোকে কাষত দেখা পাইছে এইটো কনফাৰ্ম বেংক IFSC কোড আপোনালোকে ইয়াতো আপোনালোকৰ সেম বেংক একাউণ্টখনৰ IFSC কোডটো ইয়াত বহাই দিব লাগিব সো মই ইয়াত IFSC কোডটো বহাই দি আছো আৰু আপোনালোকে বেংক IFSC কোডটো বহাই দিয়াৰ লগে লগে আপোনালোকে তলত দেখা পাইছে বেংকৰ নামটো ইয়াত অটোমেটিক আহি গৈছে আপোনালোকৰ যোন বেংকৰ হয় আপোনালোকে সেই বেংকৰ নামটো আপোনালোকে ইয়াত আহি যাব আৰু আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো আপোনালোকে ডাবল ইয়াত বহাব লাগিব ইয়াত প্ৰথমতে এবাৰ আপোনালোকে ইয়াত এটা পিনে বহাব লাগিব তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে কনফাৰ্ম বেংক SC নাম্বাৰ আপোনালোকে তাত আপোনালোকে কনফাৰ্মেশনৰ কাৰণে আপোনালোকৰ বেংকৰ নাম্বাৰটো আপোনালোকে বহাই দিব লাগিব সো আপোনালোকে বেংকৰ একাউণ্টখন আগত উলিয়াই ল'ব সো মই ইয়াত বেংকৰ নাম্বাৰটো বহাই আছো তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ইয়াত বেংকৰ একাউণ্টখন দিব নে আপোনালোকে আধাৰ কাৰ্ড দিব যদিহে আপোনালোকে বেংকৰ একাউণ্ট দিয়ে তেতিয়াহলে আপোনালোকৰ ইয়াত বেংকৰ একাউণ্টৰ যেটো আপোনালোকৰ ফটোকপি আছে বেংকৰ একাউণ্টৰ ফটোকপিটো আপোনালোকে ইয়াত আপলোড দিব লাগিব হেহে আপোনালোকে আগতে বেংকৰ একাউণ্টৰ ফটোকপিটো আপোনালোকে ফটো মাৰি ল'ব প্ৰথমৰ যেটো পেজ আছে যত আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ আৰু সম্পূৰ্ণ আপোনালোকৰ নাম সাম এড্ৰেছটো থাকে আপোনালোকে হেতু ক্লিক কৰি ল'ব তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ক্যাপচাৰ কোড আপোনালোকে দেখা পাইছে
আপোনালোকে কেপচাৰ কোডটো আপোনালোকে এই বাকচটোত সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰি ল'ব। মই ইয়াত কেপচাৰ কোডটো আপোনালোকক ফিল আপ কৰি দেখাই দি আছোঁ। সো এইটো হোৱাৰ পিছত আপোনালোকে ইয়াতো দেখা পাইছে আই উইল আপলোড বনিফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট। আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত সকলোবোৰ চাই ল'ব, কাৰণ এবাৰ ভুল হ'লে আপোনালোকে আৰু ডাবল কৰিব নোৱাৰিব। সেয়ে আপোনালোকৰ সকলোবোৰ চাই লোৱাৰ পিছত আপোনালোকে তলত গ'লে আপোনালোকে দেখা পাব যে আপোনালোকৰ ৰেজিষ্টাৰ বুলি আপোনালোকৰ এটা অপশ্যন আছে। আপোনালোকৰ সেই ৰেজিষ্টাৰ বুলি থকা অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। চ' মই আপোনালোকক দেখাইছোঁ এই ৰেজিষ্টাৰ বুলি আছে, ইয়াত মই ক্লিক কৰি দি দিছোঁ। চ' তাৰপিছত অলপমান লোডিং হোৱাত সময় ল'ব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ এনেকৈ আহিব, আপোনালোকৰ যিটো এপ্লিকেশ্যন আই ডি, আপোনালোকৰ এইটো হৈছে এপ্লিকেশ্যন আই ডি, আৰু আপোনালোকৰ এপ্লিকেশ্যন আই ডিটো আপোনালোকে এখন বহীত লিখি ৰাখিব। আৰু লগতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া যায়, আপোনালোকৰ সেই মোবাইল নাম্বাৰটোত এই এপ্লিকেশ্যন আই ডিটো পঠাই দিয়া হয় SMS-ৰ যোগেদি। চ' এইটো কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকৈ আহিছে। তাৰপিছত আপোনালোকৰ ইয়াত মই আগতে কৰা আছিল, চ' এনেকৈ আহিছে। তাৰপিছত ইয়াত আপোনালোকৰ যোনটো এপ্লিকেশ্যন আই ডি আহিছে, আপোনালোকে সেই এপ্লিকেশ্যন আই ডিটো ইয়াত বহাই দিব। মই ইয়াত মোৰ এপ্লিকেশ্যন আই ডিটো ইয়াত বহাই দি আছোঁ, যিটো মই ইয়াত ফ্ৰেচাৰ কৰিছিলোঁ সেইটো বহাই দি আছোঁ। চ' আপোনালোকে এপ্লিকেশ্যন আই ডিটো যোনটো মোবাইলৰ নাম্বাৰত আহিব, তাতে আপোনালোকৰ এটা পাছপৰ্ট আহিব। সেই পাছপৰ্টটো আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো বহাৰ তলতে আপোনালোকে পাছপৰ্ট বুলি য'ত থাকে আপোনালোকে তাত বহাই দিব। চ' মই ইয়াত পাছপৰ্টটো বহাই দি আছোঁ। আৰু আপোনালোকৰ পাছপৰ্টটো বহাৰ পিছত আপোনালোকে এই কেপচাৰ কোডটো আপোনালোকে ইয়াত বহাই দিব। আপোনালোকে মনত ৰাখিব, কেপচাৰ কোডটো বহাওঁতে আপোনালোকে ভালদৰে বহাব যাতে শুদ্ধ হয়। তাৰপিছত আপোনালোকে ইয়াত যেতিয়া লগ ইন কৰি দিব, তাৰপিছত এনেকৈ আহিব। তাৰপিছত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰত মেছেজটো গৈছিল, যোনটো মোবাইল নাম্বাৰ দিছিল, তাত আপোনালোকৰ 5টা সংখ্যাৰ এটা মেছেজ যাব, OTP যাব। সেই OTPটো আপোনালোকে ইয়াত বহাই দিব। আৰু যদি সেই OTPটো নাযায়, তেতিয়াহ'লে আপোনালোকে আকৌ ৰিচেণ্ড কৰিব পাৰে। চ' আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো চেঞ্জো কৰিব পাৰে। চ' মই ইয়াত 5টা সংখ্যাৰ OTPটো আপোনালোক কনফাৰ্ম OTP কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ এনেকৈ আহিব যে নিউ পাছপৰ্ট আৰু কনফাৰ্ম নিউ পাছপৰ্ট। আপোনালোকে ইয়াত আপোনালোকৰ এটা নিউ পাছপৰ্ট নিজাববীয়াকৈ আপোনালোকে জেনেৰেট কৰিব লাগিব। চ' আপোনালোকৰ যি ইচ্ছা আপোনালোকে সেই দিব পাৰে। আপোনালোকে আৰু মনত ৰাখিব যাতে আপোনালোকৰ পাছপৰ্টটো ষ্ট্ৰং হয়। আপোনালোকে ইয়াত ষ্ট্ৰং চ' এইটো আপোনালোকে পাছপৰ্টটো ডাবলকৈ বহোৱাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে ইয়াত ছাবমিট, আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। মই ইয়াত ছাবমিটত ক্লিক কৰি দিম। তাৰপিছত আপোনালোকৰ এনেকৈ যিটো প্ৰফাইল, আপোনালোকৰ প্ৰফাইলত আপোনালোকে আহি গৈছে। চ' আপোনালোকে ইয়াত দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম বুলি ইয়াত এটা আপোনালোকে দেখা পাব। তাৰপিছত যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, তাৰ তলত আপোনালোকে আধাৰ কাৰ্ডো এড কৰিব পাৰিব। চ' এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব। আৰু এই এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে তাৰ বিষয়ে মই এই নেক্সট ভিডিঅ'টোত আপোনালোকক জনাই দিম সকলোখিনি। এই ভিডিঅ'টো দীঘলীয়া হোৱাৰ কাৰণে মই ইয়াত দেখুৱাই নিদিলোঁ। চ' মোৰ চেনেলটো এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকৰ যদি ৰেজিষ্টাৰ কৰিব লগা আছিল স্কলাৰশ্বিপৰ বাবে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। চ' এইখিনি আছিল, ধন্যবাদ।